প্ৰেজ দ্য লৰ্ড এভৰিৱান। মই আপোনালোক সকলোকে যীশু খ্ৰীষ্টৰ নামত স্বাগতম জনাইছোঁ। প্ৰিয়সকল, ঈশ্বৰৰ দয়া, প্ৰেম আৰু শান্তি আপোনালোকৰ জীৱনত বাহুল্যৰূপে হওক তাৰে প্ৰাৰ্থনা কৰিছোঁ। প্ৰিয়সকল, আজি আমি এনে দুজন ব্যক্তিৰ বিষয়ে আমি আলোচনা কৰিম, যি দুজন ব্যক্তিয়ে তেওঁলোকৰ মহৎ বিশ্বাসৰ কাৰণে যীশু খ্ৰীষ্টই তেওঁলোকৰ জীৱনৰ কাৰণে মহৎ আৰু আচৰিত কৰ্ম কৰিলে। প্ৰিয়সকল, মই আপোনালোকৰ কাৰণে মথি লিখা অৱবাৰ্তা 9 অধ্যায় 18 পদৰ পৰা 26 পদলৈকে মই আপোনালোকক ৰেফাৰেঞ্চ দিছোঁ। মই ইয়াত কেইটামান ভাৰ্চ পঢ়িম, তাতে আপোনালোকক কিছুমান কথাৰে উৎসাহিত কৰিবলৈ মই চেষ্টা কৰিম। ইয়াত 18 পদত লিখা আছে, তেওঁলোকক এইবোৰ কথা কওঁতে চোৱা, এজন শাসনকৰ্তাই তেওঁক প্ৰণিপাত কৰি ক'লে, মোৰ ছোৱালীজনী এতিয়াই মৰিল, কিন্তু আপুনি আহি তাইৰ গাত হাত দিয়ক, তাতে তাই জীৱক। আৰু এটা পদ মই আপোনালোকৰ আগত পঢ়িম। 20 পদত লিখা আছে, আৰু চোৱা, 12 বছৰ তেজ যোৱা ৰোগ ভোগ কৰা এজনী তিৰোতাই তেওঁৰ পাছফালেদি আহি তেওঁৰ কাপোৰ দহি চুলে, কিয়নো তেওঁ মনতে কৈছিল, মই যদি অকল তেওঁৰ কাপোৰকে চুবলৈ পাওঁ, তেওঁ ৰক্ষা পাম। তেতিয়া যীশুৱে মুখ ঘূৰাই তেওঁক দেখি ক'লে, আইটি, নিৰ্ভয় হোৱা, তোমাৰ বিশ্বাসে তোমাক ৰক্ষা কৰিলে। প্ৰিয়সকল, আমি যেতিয়া এই পেছেজটো আমি যেতিয়া পঢ়িবলৈ আৰম্ভ কৰোঁ, তেতিয়া আমি দুজন ব্যক্তি ইয়াত দেখিবলৈ পাইছোঁ, যি দুজন ব্যক্তি একচুৱেলি তেওঁলোকৰ জীৱনৰ আটাইতকৈ কঠিন সময়ত যীশুখ্ৰীষ্টৰ ওচৰলৈ তেওঁলোকে আহিছিল। ইয়াত যেতিয়া জাইৰ নামৰ ব্যক্তিজনৰ যেতিয়া ছোৱালীজনী মৰিল, তেতিয়া তেওঁ ঘৰতে কান্দিবলৈ আৰম্ভ নকৰি বা কাৰোবাক চিঞৰ বাখৰ কৰিবলৈ আৰম্ভ নকৰি, বা তেওঁ আন কাৰোবাক বিচাৰিবলৈ আৰম্ভ নকৰি, বা তেওঁ কোনোবা ব্যক্তিৰ ওচৰলৈ যোৱাটো কিবা নকৰি, সিদ্ধান্ত নলয়, কিন্তু তেওঁ যীশুখ্ৰীষ্টৰ ওচৰলৈ যোৱাটো মনোনীত কৰিলে। প্ৰিয়সকল, আমাৰ জীৱনতো যেতিয়া আমি আমাৰ জীৱনৰ বহুত কঠিন পৰিস্থিতিবিলাক আমি দেখোঁ, তেতিয়া আমাৰ জীৱনতো আমি বহুতবাৰ আমি বেলেগ বেলেগ মানুহৰ পৰা, বেলেগ ব্যক্তিৰ পৰা সহায় বিচাৰি আমি মানে হাবাথুৰি খাই পৰোঁ। কিন্তু ইয়াত জাইৰে নিজৰ আটাইতকৈ কঠিন পৰিস্থিতিত, যি সময়ত তেওঁৰ ছোৱালীজনী মৰিল, তেওঁৰ আটাইতকৈ কঠিন পৰিস্থিতিত তেওঁ যীশুখ্ৰীষ্টৰ ওচৰলৈ গ'ল। আৰু এজন ব্যক্তিৰ কথা আমি চাব পাৰি। ইয়াত এজনী তিৰোতা আছিলে, যাৰ তেজ যোৱা ৰোগ আছিলে, তেজ যোৱা বেমাৰ আছিলে, কিন্তু তেওঁ সৰ্বোচ্চ খৰচ কৰিও, ডক্তৰৰ বা বেজৰ পৰা সৰ্বোচ্চ খৰচ কৰিও তেওঁ সুস্থতা নাপালে। সুস্থতা হওক চাৰি, তেওঁৰ বেয়া অৱস্থা ক্ৰমে হৈ গৈ আছিলে। তেওঁ তেতিয়াৰ ইজৰাইলৰ নিয়ম মতে, একচুৱেলি পুৰণা নিয়মত আমি যেতিয়া চাবলৈ যাওঁতে, ইজৰাইলৰ নিয়ম মতে এনে মহিলাবিলাকক ছ'চাইটিয়ে, অৰ্থাৎ সমাজে তাক এভইড কৰে, বহিষ্কাৰ কৰে। সমাজে তাক মানে কোনো এটা ৰাজহুৱা স্থানত থাকিবলৈ নিদিয়ে, বা কোনো ৰাজহুৱা সভাত তেওঁলোকক প্ৰৱেশ কৰিবলৈ নিদিয়ে, কোনো এটা ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে, কিয়নো তাক অশুচি বুলি তেওঁলোকে জ্ঞান কৰিছিল, তেওঁলোকে তাক অশুচি বুলি মানিছিল। সেই মহিলাজনীক চোৱা, তেওঁ যেতিয়া যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিছিল, তেওঁক নিশ্চয় হ'ব পাৰে যে তেওঁক সকলো মানুহে চিনি পাইছিল, কিয়নো তেওঁ গাঁৱৰে লোকবিলাক আছিল। তেওঁ 12 বছৰ ধৰি এই ৰোগত ভুগি আছিল। তাক সকলো মানুহে চিনি পাইছিল যে এই মহিলাজনী 12 বছৰ এনেকুৱা অশুচি ৰোগত ভুগি আছে। চাওক, এই মহিলাজনী কিদৰে যীশুখ্ৰীষ্টৰ ওচৰলৈ আহিবলৈ যত্ন কৰিছিল, আৰু তেওঁ বহুত মানুহৰ বাধা বিঘিনি নেওচি, বহুত মানুহৰ বাধা বিঘিনি পাৰ কৰি, অতিক্ৰম কৰি তেওঁ যীশুখ্ৰীষ্টৰ কাপোৰ দহি চুবলৈ চেষ্টা কৰিছে। ইয়াত একচুৱেলি মই মাত্ৰ কাপোৰ দহি চোৱাৰ কথা কোৱা নাই, কিন্তু এই মহিলাজনীৰ এফৰ্টৰ, অৰ্থাৎ প্ৰচেষ্টাৰ কথা মই ক'বলৈ গৈছোঁ। কিয়নো যীশুখ্ৰীষ্ট সেই সময়ত য'ত ৰৈছিল, য'লৈ গৈছিল, তালৈ হাজাৰ মানুহ তেওঁৰ লগত গৈছিল। এই হাজাৰ মানুহক অতিক্ৰম কৰি এনে এজনী মহিলা, যিজনীৰ এনেকুৱা ৰোগ আছে, যাৰ মানে যি মানুহৰ দৃষ্টিত অশুচিত। ভাবি চাওকচোন আপোনালোকে, যে
এনে এজনী মহিলা যিজনীক সকলোৱে ঘৃণ কৰে, কিন্তু সেই মহিলাজনী কোনো মানুহৰ কথা চিন্তা নকৰি, কোনো মানুহৰ ভয় ভাবুকিলৈ বা ভাবি ধমকিলৈ চিন্তা নকৰি তেওঁ যীশুখ্ৰীষ্টৰ ওচৰলৈ তেওঁ গৈছে। এই দুজন ব্যক্তিক চোৱা, তেওঁলোকৰ আটাইতকৈ কঠিন পৰিস্থিতি। তেওঁলোকে কোনো মানুহৰ বা কোনো এজন ব্যক্তিৰ ওচৰলৈ যোৱা নাই, তেওঁলোকে চিধা ঈশ্বৰৰ ওচৰলৈ গৈছে। আৰু তাৰ পৰিণতি স্বৰূপে আমি তেওঁলোকক দেখিবলৈ পাওঁ যে যীশুখ্ৰীষ্টই জাইৰৰ জীয়েকক সুস্থ কৰিলে, আৰু সেই মহিলাজনীক বিশ্বাসেই সেই মহিলাজনীক সুস্থ কৰিলে। আমাৰো জীৱনত বহুতো পৰিস্থিতি থাকিব পাৰে, বা এনেকুৱা কিছুমান পৰিস্থিতি থাকিব পাৰে, যিটো পৰিস্থিতিত আমি ব্যাকুল হৈ যাওঁ, যিটো পৰিস্থিতিৰ কাৰণে আমি নানা ৰকমৰ চিন্তাত ভোগোঁ। কিন্তু আমি আটাইতকৈ কোনো মানুহৰ বা কোনো ডক্তৰৰ বা কোনো এনেকুৱা এজন ব্যক্তিৰ ওচৰলৈ যাব নালাগে, যি ব্যক্তিয়ে আমাক সহায় কৰিব পাৰে, কিন্তু আটাইতকৈ আমি ঈশ্বৰৰ ওচৰলৈ যাব লাগে। তেওঁলোকৰ মানে এই কাৰ্য, এই যি জাইৰ আৰু এই 12 বছৰ তেজ জ্বৰ ভোগ কৰা মহিলাজনীৰ যিটো কাৰ্য, যিটো তেওঁলোকৰ বিশ্বাস, এই বিশ্বাসটো কেনেকুৱা প্ৰকাৰৰ বিশ্বাস আছিল? এই বিশ্বাসটো তেওঁলোকৰ একমাত্ৰ বিশ্বাস আছিল, একমাত্ৰ বিশ্বাস। এনেকুৱা এটা কঠিন পৰিস্থিতিত, যিটো কঠিন পৰিস্থিতিত তেওঁলোকে জাইৰে তেওঁৰ ছোৱালী মৰিছিল, এই সময়ত একচুৱেলি জাইৰে কান্দিব লাগিছিল, কিন্তু তেওঁ নাকান্দি তেওঁ ঈশ্বৰক বিচাৰিবলৈ গ'ল। এনে এজনী মহিলা যিজনী মানুহৰ লাজত লুকাই থাকিব লাগিছিল, মানুহৰ ভয়ত লুকাই থাকিব লাগিছিল, কিন্তু তেওঁ যীশুখ্ৰীষ্টক বিচাৰি গ'ল। তেওঁলোকৰ যি ডেছপাৰেটলি, ইংলিছত ক'ম আমি ডেছপাৰেট, মানে হৃদয়ৰ পৰা ডেছপাৰেটলি শোচনীয় অৱস্থাত তেওঁলোকে মানে এনেকুৱা এটা বিশ্বাসেৰে তেওঁলোকে যীশুৰ ওচৰলৈ গৈছিল, যিটো বিশ্বাস আমাক প্ৰয়োজন আছে, যিটো বিশ্বাসে তেওঁলোকৰ জীৱনক পুনৰুদ্ধাৰ কৰাত, ৰেষ্টৰ কৰাত সহায় কৰে। এই বিশ্বাসটো হৈছে একমাত্ৰ বিশ্বাস। আমিও এনেকুৱা বিশ্বাস কৰিব লাগে। এনেকুৱা এটা একমাত্ৰ বিশ্বাস তেওঁলোকৰ জীৱনত আছে, যিটো বিশ্বাসে তেওঁলোকক সুস্থতা প্ৰদান কৰিছিল, তেওঁলোকৰ জীৱনত আচৰিত কাৰ্যবোৰ আনিছিল। তেওঁলোকৰ এই যি একমাত্ৰ বিশ্বাস, যে যীশুখ্ৰীষ্ট নহ'লে মোক আৰু কোনেও উদ্ধাৰ কৰিব নোৱাৰে, যীশুখ্ৰীষ্ট নহ'লে মোৰ ছোৱালীজনক কোনেও ঠিক কৰিব নোৱাৰে, কোনেও বচাব নোৱাৰে, যীশু নহ'লে মোৰ এই ৰোগ কোনেও সুস্থ কৰিব নোৱাৰে। এই এনেকুৱা যি তেওঁলোকৰ ডেছপাৰেটলি যি বিশ্বাস আছিলে, বিলিভ আছিলে, ফেইথ আছিলে, এই ফেইথটোৰ কাৰণে তেওঁলোকৰ জীৱনত ঈশ্বৰে আচৰিত কাৰ্য কৰে। আজি আমি নিজকে সোধা উচিত, এনেকুৱা এটা ডেছপাৰেটলি ঈশ্বৰৰ প্ৰতি আমাৰ একমাত্ৰ বিশ্বাস, ওৱান এণ্ড অনলি বিলিভ আমাৰ হৃদয়ত আছেনে? আজি আমি নিজকে সোধা উচিত। যদি নাই, তেনেহ'লে আমি ঈশ্বৰৰ পৰা খোজা উচিত। আমি জনা উচিত যে আমি ঈশ্বৰৰ প্ৰতি এনেকুৱা এটা বিশ্বাস আমি ৰাখিব লাগে। আপুনি আৰু মই যেতিয়া যীশুখ্ৰীষ্টলৈ আহিছিলোঁ, তেতিয়া আমাৰ জীৱনৰ বিশ্বাস কেনেকুৱা আছিল? আমাৰ বিশ্বাস আছিলে ওৱান এণ্ড অনলি ছেভিয়ৰ, এজন আৰু একমাত্ৰ ঈশ্বৰ, যীশুখ্ৰীষ্টই আমাৰ উদ্ধাৰ কৰ্তা বুলি আমি বিশ্বাস কৰিছিলোঁ। কিন্তু সময় পাৰ হোৱাৰ লগে লগে আমাৰ বিশ্বাসবিলাক বহুত ফালে ডিভাইডেড হৈ গ'ল। আমি অলপ বিশ্বাস কৰোঁ, আমি ডক্টৰত অলপ বিশ্বাস কৰোঁ, মেডিচিনত অলপ বিশ্বাস কৰোঁ, আৰু অলপ বিশ্বাস মানুহৰ ওপৰত কৰোঁ, আৰু কেইটামান বিশ্বাস কাৰোবাৰ ওপৰত কৰোঁ, কোনোবা বন্ধুৰ ওপৰত, পইচাৰ ওপৰত কৰোঁ। এই যে আমাৰ হৃদয়ৰ যি ডিভাইডেড কণ্ডিশ্যন, এই যি বিভাজিত অৱস্থা, এই অৱস্থাটো আমি পুনৰ একত্ৰিত কৰাৰ প্ৰয়োজন আছে। ঈশ্বৰে আমাৰ পৰা এনেকুৱা বিভাজিত বিশ্বাস নালাগে। ঈশ্বৰক লাগে এনেকুৱা এটা বিশ্বাস
যি বিশ্বাসে যি যিজনে বিশ্বাস কৰে যে তেওঁক একমাত্ৰ উদ্ধাৰকৰ্তা, তেওঁ নহ'লে মোক কোনেও উদ্ধাৰ কৰিব নোৱাৰে, এই বিশ্বাস ঈশ্বৰৰ প্ৰয়োজন আছে। এইকাৰণে লিখা আছে যে মোৰ ধাৰ্মিকজন বিশ্বাসেৰে জীৱ, যদি তেওঁ পাছ হবকে যায় তেনেহ'লে মোৰ মন তেওঁৰ সন্তুষ্ট নহ'ব। আজি আপোনাৰ আৰু মোৰ বিশ্বাস কিহৰ ওপৰত নিৰ্ভৰ আছে? এই দুজন ব্যক্তিৰ নিচিনা যীশুৰ ওপৰত নিৰ্ভৰ আছেনে? নে আমি আমাৰ বিশ্বাসবিলাক বহুতো বিভাজিত কৰি ৰাখিছোঁ, বহুতো দিশলৈ? ঈশ্বৰে আপোনালোকক এই বাক্যৰ দ্বাৰা আশীৰ্বাদ দিয়ক। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা আশীৰ্বাদ পালে তেনেহ'লে আপোনালোকে যদি মোৰ চেনেলত নতুন তেনেহ'লে আপোনালোকে নিশ্চিতৰূপে ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।